Hey guys, welcome back to my YouTube channel. নমস্কাৰ বন্ধুসকল, মই মোৰ YouTube channel Talks with Neha লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। Then guys, আজি মই পুনৰ আপোনালোকৰ কাষ চাপিলোহি অন্য এটি ভিডিঅ'লৈ। আজি মোৰ বিষয়টো হৈছে সম্পৰ্ক ধৰি ৰাখিবলৈ কেতিয়াও নিজৰ আত্মসন্মানক নষ্ট নকৰিব। আপোনালোকে বাৰু সকলোৰে ৰিলেশ্যনত আছেনে? আৰু কিছুমান আছে কিছুমান নাই চাগে। ময়ো আছিলোঁ, ময়ো মোৰ ৰিলেশ্যনটো আত্মসন্মান নষ্ট কৰিছোঁ আৰু মানে মই নিজৰ আত্মসন্মানৰ বাবে মই বহুতখিনিয়ে মই ভুগিবলগীয়া হৈছিলে। সেয়েহে আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ যে সম্পৰ্ক ধৰি ৰাখিবলৈ নিজৰ আত্মসন্মান কেতিয়াও নষ্ট কৰিব নালাগে, কাৰণ আত্মসন্মানতকৈ বেছি ইম্পৰ্টেণ্ট একোৱেই নহয়। দেন গাইজ, এতিয়া দেৰি নকৰি আৰম্ভ কৰোঁ ব'লক। আৰু ভিডিঅ'টো চোৱাৰ আগতে, মোৰ কথাখিনি শুনাৰ আগতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এণ্ড ভিডিঅ'টো চাই হোৱাৰ পিছত যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট কৰি দিব। দেন গাইজ, এতিয়া লেটছ গো। সম্পৰ্ক ধৰি ৰাখিবলৈ কেতিয়াও নিজৰ আত্মসন্মান নষ্ট কৰিব নালাগে। যিকোনো সম্পৰ্কই নহওক কিয়, সেয়া বন্ধুত্বই হওক বা ভালপোৱাই নহওক কিয়, কিন্তু সেই সম্পৰ্কত জোৰ কৰি যদি আপুনি ৰাখিবলৈ কেতিয়াবা নিজৰ আত্মসন্মান চেষ্টা কৰিছে, তেনেহ'লে আপুনি চেষ্টা নকৰিব। সেই সম্পৰ্ক আপোনাৰ লাইফত কোনো ভেলুৱেই নাই যদি আপুনি আপোনাৰ নিজৰ আত্মসন্মান হেৰুৱাইছে। কাৰণ যেতিয়া নিজৰ আত্মসন্মান বস্তুটোৱেই হেৰাই যায়, তেতিয়া জীৱনৰ সৰ্বোচ্চ হেৰাই যায়। আচলতে যিজন মানুহে আপোনাৰ লগত বন্ধুত্ব বা সম্পৰ্ক ধৰি ৰখাৰ ইচ্ছা আছে, তেওঁ আপোনাক সন্মান কৰিব, গুৰুত্ব দিব, ভাল পাব, বিশ্বাস কৰিব, সময় দিব, আৰু সেইজনে কেতিয়াও আপোনাৰ পৰা দূৰত আঁতৰি নাযায়। সেইজনে সদায় আপোনাৰ লগতে থাকিব। কিন্তু যিজনে আপোনাৰ লগত সম্পৰ্ক ধৰি ৰখাৰ ইচ্ছা নাই বা আপোনাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছে, তেওঁ হাজাৰ চেষ্টা কৰিও কেতিয়াও আপুনি ধৰি ৰাখিব নোৱাৰে। কাৰণ মানুহক ধৰি বান্ধি ৰাখিব পৰা যায়, কিন্তু মানুহৰ মনটো কেতিয়াও ধৰি বান্ধি ৰাখিব পৰা নাযায়। গতিকে কোনোবাই যদি আপোনাক প্ৰয়োজন বুলি নাভাবি আপোনাৰ পৰা আঁতৰি যাব বিচাৰিছে বা আপোনাৰ পৰা দূৰত থাকি ভাল পাইছে, তেতিয়াহ'লে তেওঁক কেতিয়াও আমনি কৰিবলৈ নাযাব। তেওঁক বাধা নিদি সন্মানেৰে যাবলৈ দিয়ক। দেন গাইজ, আপোনালোক সকলোৱে গম পায় আত্মসন্মান এগৰাকী ছোৱালীৰ বাবে বা অকল ছোৱালীয়ে নহয়, আত্মসন্মান এজন ল'ৰাৰ বাবেও বহুতখিনি ইম্পৰ্টেণ্ট। আপোনাক কোনোবাই আত্মসন্মান কৰা নাই, আপুনি কাৰোবাৰ বাবে আপোনাৰ আত্মসন্মান হেৰুৱাইছে, সেইটো আপোনাৰ ভুল। কাৰণ নিজৰ আত্মসন্মানটো বহুত বেছি ইম্পৰ্টেণ্ট। আত্মসন্মান যেতিয়া আপোনাক কোনোবাই নকৰিব, আপোনাৰ সন্মানত যেতিয়া আঘাত কৰাকৈ কোনোবাই আপোনাক কথা ক'ব, দেন আপুনি বুজি ল'ব যে সেই মানুহজন আপোনাৰ কাৰণে বহুত বেছি ভয়ংকৰ। কাৰণ তেওঁ আপোনাক কেতিয়াও ভাল নাপায় আৰু তেওঁ আপোনাক কেতিয়াও বেলেগৰ পৰা বচাবও নোৱাৰে। তেওঁ কেৱল আপোনাৰ আত্মসন্মানত আঘাত কৰি আপোনাক কেৱল দুখ আৰু কষ্টই দিব। দেন গাইজ, তেনেধৰণৰ মানুহৰ পৰা আপোনালোকে দূৰত থাকিব, কাৰণ আত্মসন্মান এণ্ড ক'বলৈ গ'লে ছেল্ফ ৰেচপেক্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। দেন গাইজ, মই এতিয়া বিদায় লৈছোঁ। আপোনালোকে বাৰু আত্মসন্মান কি, আপোনালোকৰ ফালৰ পৰাও মোক এটা কমেণ্ট কৰি জনাব আপোনালোকৰ মতে আত্মসন্মান কেনে হ'ব লাগে। মই মোৰ ব্ৰেইনেৰে, মানে মোৰ মগজুৰে যিমানখিনি ঢুকি পায় সিমানখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। যদি ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব। দেন গাইজ, এতিয়া মই বিদায় লৈছোঁ। ধন্যবাদ।